looks to the right. Hello everyone. Hello everyone. Hello everyone. Agu katha sunigi. Agu katha sunigi. Welcome back to my channel. Hello everyone. Hello family members. Welcome back to my channel. Hello everyone. Kali ami koisilo je Hori Mondir jam kintu ami kali nogolu আজি যাম হৰি মন্দিৰ হৰি নহয় বেলতলা আজি যাম হৰি মন্দিৰ যাম বুলি ভাবিছিলো কিন্তু না যাও এতিয়া আমি যাম বেলচৰা আমি যাম এতিয়া বেলচৰ মানে ইয়াৰ শব্দবোৰ অকমান বেলেগ বেলেগ মই বুজি নাপাওঁ অকমান বুজি পাবলৈ সময় লাগে কিন্তু আমি যাও এতিয়া বেলচৰ হৰি মন্দিৰ না যাও কাৰণ হৰি মন্দিৰ বন্ধ বোলে হৰি মন্দিৰ বোলে বন্ধ সেইকাৰণে এতিয়া পটাপট উলাই লওঁ মোৰ বেল কেনেকুৱা লাগিছে ক'ব দি আই ফুটাব নোৱাৰো ন বিল্লেশ্বৰ দেৱালয় যাম আমি আজি বেলচৰ মন্দিৰ যাম আমি আজি জানো হেল্ল' এভৰিৱান আমি যাম এতিয়া বেলচৰ মন্দিৰ বেলচৰ দেৱালয় বিল্লেশ্বৰ দেৱালয়লৈ যাম এতিয়া আমি ওলাই লওঁ গেট ৰেডি উইথ মি কিন্তু মই আপোনালোকক নেদেখাওঁ অলপ পিছত দেখাই আছো আমি চবে গৈ আছো বেলচৰ মন্দিৰ তালৈ গৈ আছো চবেই তাত গৈ দেখাই আছো কিবা এটা কোৱা আমি এতিয়া বেলহৰ মন্দিৰলৈ গৈছো বেলচৰ মন্দিৰলৈ গৈ আছো কি হল আমি পালোহি এতিয়া বেলচৰ মন্দিৰ বেলচৰ দেৱালয় ন মা মই বুজি পোৱা নাই মানে কথাটো মন্দিৰ নে দেৱালয় এতিয়া পালোহি মন্দিৰ বন্ধ কৰি থৈছে অলপ পিছত খুলিব বোলে সেইকাৰণে এতিয়া ইয়াৰ এৰিয়াটোতে অকণমান ঘূৰি লওঁ ইয়াত ডাঙৰ পুখুৰী এটা আছে অঁ এইপিনে আৰু কি মুড়ি পাম নে ইয়াত এতিয়া এনেই এইপিনে ঘূৰি লওঁ আৰু এইটো মেইন মন্দিৰটো চাহ দি থৈছে এৰিয়াটো ডাঙৰ আছে মন্দিৰটো পিনে সেইখন হয় পাৰ্ক কোনখন অ মা অ এনেকে ধৰিছো এয়া ভিতৰত পুৰোহিত আছে বোলে তালৈ যাওঁ আমি এতিয়া আইতা এজনী কিন্তু ভিতৰত মানে কেমেৰা ওলাব নিদিলে সেইকাৰণে ভিতৰত হেৰি কৰি দেখাব নোৱাৰিলোঁ ভিতৰত মানে এইটো অকল ভিতৰত এইটোৱে নহয় আৰু তললৈ যাব পাৰি তললৈকে গ'লোঁ বাৰু কিন্তু কেমেৰা ওলাব নিদিলে সেইকাৰণে নুলিয়ালোঁ তলত একেবাৰে চাই আহিলোঁ একেবাৰে তলত শিৱলিংগ এটা আছে সেয়াই তাৰপিছত এয়া মানে ওপৰৰ ফালৰ পৰা এয়া দেখিব পাৰি কিন্তু বস্তুটো একদম তলত আছে
একদম তলত মানে বহুত তলত দেখাম ৰ'ব এইফালৰ পৰা ইয়াতে চাকি জ্বলাই ইয়াতে এইবোৰ চাকি জ্বলোৱা জেগা থৈ দিছে এইটো লেভেল হয় ইয়াতকৈ বহুত তলত আছে মানে ইয়াৰটো তলত মানে বহুত তলত সোমাই যাব লাগে মানে তেতিয়া লিংগটো পোৱাগে যায় এৰিয়াটো বহুত ডাঙৰ চাওক কিমান ডাঙৰ মানে কেমেৰাত অকণমান সৰু দেখিব পাৰে কিন্তু বহুত ডাঙৰ এৰিয়া হয় আহি বহুত ভাল লাগিছে নামটো হৈছে বেলচৰ দেৱালয় বেলচৰ মন্দিৰ ইয়াতে বোলে একদম নলবাৰী ডিষ্ট্ৰিক্টৰ পুৰা বহুত মহ বলি দিয়া হয় ইয়াতে অকণমান দেৰি থাকোঁ তাৰপিছত অকণমান ওলাই যাম কেনে লাগিলে বহুত ভাল লাগিলে মোতকৈ ওখ আৰু এজনী মোৰ বহুত আমি ইমান ওচৰতে থাকোঁ যদি মই যে এই ভিতৰত আহি পোৱা নাছিলোঁ ভিতৰত গৈ ভাল লাগিলে ন ভিতৰত যদি যাব নাপালে ভিতৰলৈ যদি যাব নাপালেহেঁতেন মনটো ভাল নালাগিলে দেখিয়ে পোৱা নাছিলোঁ ভিতৰত মানে আমি দুৰ্গা পূজাত আহোঁ দুৰ্গা পূজাত মেইন সেইটোৱে যেতিয়া দুৰ্গা পূজাত যেতিয়া আহোঁ আমি আহিলে বহুত মানুহ হয় তাৰমানে নলবাৰী ডিষ্ট্ৰিক্টৰ ডাঙৰ পূজা এইখনে ইয়াতে হয় কিন্তু আমাক প্ৰথমতে কৈছিলে ভিতৰত তলত যাব নিদিয়ে মনটো বেয়া লাগিছিলে জানা কিন্তু যেতিয়া যাব দিলে তেতিয়া ভাল লাগে আহি পোৱা নাছিল মেইন পুৰোহিত আহি পোৱা নাছিল সেইকাৰণে যাব দিয়া নাছিলে আৰু কিবা এটা চাবলৈ মন থাকিলে নিদিলে বেয়া লাগে যে সেইকাৰণে সেইটো সেনেকুৱা হৈছিলে ৰাতিপুৱা আহিলে আৰু ভাল হ'লে এইফালে পুখুৰীটো কোনটো পুখুৰী কোনফালে গ'ল খুব ভাল লাগিলে আজিয়ে প্ৰথম সোমাই পাইছোঁ বহুত তললৈ সোমাই পাইছোঁ মানে প্ৰথম নলবাৰী আহিছোঁ আৰু বেলচৰ মন্দিৰত সোমাই তলত গৈ দৰ্শন কৰিব পালোঁ বহুত ভাল লাগিলে বহুত চবকে সোমাব নিদিয়ে বোলে চবকে সোমাব নিদিয়ে আমাৰ সৌভাগ্য দিন কপাল ভাল আমি বহুত তলত গৈ দৰ্শন কৰিব পালোঁ সেৱা কৰিব পালোঁ মনে বিচৰা আশীৰ্বাদবোৰ তাতে মানে পূৰণ হয় বাবাই আশীৰ্বাদ দিয়ে আমাক এইফালে ঘূৰি লওঁ তাৰপিছত যামগৈ আৰু প্ৰায় আন্ধাৰ হ'ল দিনত অহাহেঁতেন ভাল লাগিলেহেঁতেন এইফালে যাওঁ ইয়াত পুখুৰী আছে এইফালে ৰাজহাঁহ ঘূৰি ফুৰিছে এয়া দুৰ্গা পূজাৰ সময়ত বহুত ধুনীয়া লাগে আকৌ একদম কাৰণে নকৈছোঁ শিৱ বাবা একেবাৰে দিছে নে মায়ে ক'ব লাগি আছে কি মামুৱে তোমাৰ আশীৰ্বাদত আমি আহিব পালোঁ মোৰ আশীৰ্বাদত য়েছ তুমি আনিছা কাৰণেহে আনিছোঁ কাৰণে আহিবলৈ পালা আৰু এক কোনোবা চাম কৰিছিলে এইজনী হাই চাই লোৱা আজি আকৌ দেখা নাপাবা আৰু কিমান শকত হ'ল চাই লোৱা একদম বহুত এতিয়া যাওঁগৈ আমি মানে আগফালে যাওঁ এইডোখৰ পৰা যাওঁগৈ আৰু খুচুৰাহে নাই নেকি মাহত 10 টকীয়া এটা আছে এইজনী আইতা এজনী আছে ইয়াত আপুনি ইয়াতে থাকে অঁ আচলতে মন্দিৰত মানে মন্দিৰ বুলি ক'লে চবৰে ভাল লাগে হয়নে মানে মন্দিৰলৈ আহিলে মনটোও ভাল লাগে আৰু আচল কথাটো হ'ল কিবা এটা বস্তু যদি চাবলৈ নিদিওঁ বুলি কয় আৰু সেই বস্তুটো চোৱাৰ হাবিয়াসটো বেছি জন্মে
সেয়া বাৰু মনৰ আশাটো পূৰণ হ'ল ঐ ঐ এয়া মাছ চাব দেই কিমান আছে বহুত মাছ আছে এই একদম কেমেৰা নুঠিব চাগে বহুত মাছ আছে এতিয়া মুড়ি চুড়ি কিবা অলপ দি দিলে আৰু চাবলৈ পালি নালাগে আৰু ব'ল হৈছেগে ব'ল এই 0.5 আছে পুৰা ফটো মাৰিছ নাই মৰা এয়া আহি গ'ল ম'ম' চাওক 40 rupees ফুল প্লেটত এয়া পাস্তা মেয়নিজ দিছে এইপিনে চচ এইপিনে চাটনি আৰু চুপ আহি আছে মোক এজনে মানে মোৰ শুভাকাংক্ষী এজনে কমেণ্ট কৰিছিলে তোমাৰ ভিডিঅ' চাই ভাল লাগিছে তুমি ভাত খোৱাৰ ভিডিঅ' নিদিবা কিন্তু দেই বুলি কৈছে যেতিয়া যি হয় আৰু বুলি ক'লোঁ বহুত গৰম আছে আৰু অকণমান ঠাণ্ডা হ'ল ম'ম' এইটো গ'ল এতিয়া মোৰ মুখত গোটেইটো নোসোমালে টেষ্টি আছে হ'ব নেকি শুন তই কাটা চামুচ আকৌ ম'ম'টো এনেকৈ হাতে ধৰ আৰু খা গৰম আছে খুৱাই খুৱাই খা একদম ভাত খোৱা হানি লৈছোঁ মই নকৰিবি একদম কেনেকুৱা কেনেকুৱা লাগিছে ধুনু কেনেকুৱা লাগিছে মজা তই পুৰা ভাত খুৱাই দি দিছোঁ গোটেই আঙুলিকেইটা লগালি ইজনী হ'ব ইমান চুপিব নালাগে তাৰ থেচিছটো চাবি আৰু কেনেকৈ খাইছে কেনেকৈ আৰু তাৰ বডি কেনেকৈ গোটেই আঙুলি চেলেকি চেলেকি খাইছে চামুচে খাবলৈ দিছে কিন্তু আমি হাতে খাইছোঁ নিজৰ হাতখনৰ ইমান বেষ্ট একো হ'ব নাই হয় নাই সেইকাৰণে চামুচে নাখাওঁ আমি এনেকৈ থৈ দিছোঁ ষ্টেণ্ডাৰ্ড লেভেলটো অকণমান বেছিয়ে বেলেগ সেইকাৰণে ই চামুচে খাইছে আকৌ প্ৰথমে হাতে গোটেই আঙুলিকেইটা চেলেকি ল'লে এইবাৰ কিন্তু ভিডিঅ' এইপিনে আকৌ চিকেন পকৰা অৰ্ডাৰ দিলোঁ এয়া আহি পালোহি ফুৰি মেলি আৰু তাৰপিছতে ৰাস্তাতে আকৌ খায়ো আহিলোঁ ম'ম' খালোঁ আপোনালোকে দেখিলেই এতিয়া ভাগৰ লাগিছে আৰু মন্দিৰটো গৈ কিনে বহুত ভাল লাগিলে মানে ভাল লাগিলে আৰু ক'বলৈ মানে তেনেকৈ একো ভাষা নাই গৈ ভাল লাগিলে আৰু এৰিয়া পুখুৰীটোতো দেখিলে মাছ ইমান আছে দেখিছেনে কিন্তু মানে আমি যদি দিনতে যোৱাহেঁতেন আৰু ভালকৈ দেখিব পাৰিলোঁহেঁতেন কিন্তু এতিয়া হ'লেও দেখিছোঁ এতিয়া আন্ধাৰ হ'ল যদিও দেখি পালোঁ বাৰু তাৰপিছত বহুত ভাগৰ লাগিলে একদম এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছতে ওচৰৰে খুৰী এজনী ঘৰত আমাক মাতিছে চাহ খাবলৈ গৈ লওঁ তাৰপিছত কাইলৈতো আমি গুচি যামগৈ সেইকাৰণে ওচৰ মানুহ ঘৰত পাক এটা মাৰি আহোঁগৈ আৰু ইমানেই আছিলে মোৰ ভিডিঅ'টো আৰু আজিলৈ বাই বাই আৰু ভালে থাকক আপোনালোকো আমাৰো ভাল হওক আশীৰ্বাদ কৰিব আপোনালোকৰ ভাল হওক শুভৰাত্ৰি বাই বাই